আমাৰ বিটিআৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াত আহি খন্তেক সময় হ'লেও ৰাইজৰ কাৰণে তেখেতে দৰ্শন দিলে বা ৰাইজক মত বিনিময় কৰিলে। কাৰণ এই আমাৰ ওদালগুৰি জিলা ভেৰগাঁও সমষ্টিৰ এই বৰংগাজুলি চাহ বাগিচা এই আৰ্য মন্দিৰ বহুত পুৰণা এইটো মন্দিৰ আৰু ইয়াত বছৰি ৰথ যাত্ৰা ইয়াত কৰে। উৰিষ্যা ভুৱনেশ্বৰত থকা অৰ্থাৎ পুৰীত থকা প্ৰভু জগন্নাথৰ যিদিনা ৰথ যাত্ৰা হয় ইয়াতো এই লগত সংগতি ৰাখি পেলাই ৰথ যাত্ৰা আৰম্ভ কৰা হয়। গতিকে আজি ইয়াত ৰথ যাত্ৰা আৰম্ভ কৰিছে আৰু ৰাতিপুৱাৰ ভাগত বিশ্ব শান্তিৰ কাৰণে মহাযজ্ঞ কৰা হৈছে আৰু আজি ইয়াত উঠল মাথল পৰিৱেশ, বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মৰ মানুহ ইয়াত সমাগত হৈছে। তেওঁলোকে ইয়াত মানৱতাৰ শান্তিৰ বাবে আমাৰ এই অঞ্চলৰ একতাৰ বাবে তেওঁলোকে চবে জমা হৈছে। ময়ো আশা ৰাখিছোঁ আমাৰ এই সৰু এটা ঠাইৰ পৰা ভগৱানৰ যি উদ্দেশ্য আৰু লক্ষ্য ৰাখি পেলাই আমি স্মৰণ কৰিছোঁ, তেখেতে যাতে আমাক বা মানৱ সমাজক যাতে তেখেতে শান্তিয়ে ৰাখে আৰু সকলোকে নিজৰ নিজৰ ৰাস্তাত সকলোৱে যাতে ছাকচেছ হ'ব পাৰে তাকে যাতে ভগৱানে আশীৰ্বাদ দিয়ে, মই এইটো কামনা কৰিছোঁ।